Hi friends, welcome to my Krishna blog. আৰু আজি দুপৰীয়াকে ভিডিওটো আৰম্ভ কৰিছো। এতিয়া ভাবিছো কণীৰ নতুন এটা ৰেচিপি বনাম। বলক আপোনালোককো দেখাও ৰেচিপিটো। এয়া মই 3টা বাটি লৈছো। এয়া তেল দি লৈছো আৰু এতিয়া মই বাটি কেইটা তেনেকৈ লগাই লৈছো। ভাঙি দিম। 3টা বাটি লৈছো, 3টা কণী লৈছো। এয়া কণী কেইটা দি ললো আৰু ইয়াৰ ওপৰে এতিয়া মই জলকীয়া দি দিম অকমান। আৰু ইয়াতে অকমান জালুকৰ গুড়ি দি দিছো। পানী গৰম হ'ব দিছিলো, উতলিছে। এতিয়া মই ইয়াৰ ওপৰত কাঁহী এখন দি দিম। এইখন এতিয়া ঢাকনি ঢাকি দিছো। এয়া আমাৰ হলগে। এতিয়া মই এইখিনি নমাই থৈ দিম, ঠাণ্ডা হ'বলৈ দিম। গেছটো অফ কৰি এইকেইটা উলিয়াই লৈ ললো। এতিয়া ঠাণ্ডা হ'বলৈ দিম। এইয়া কেৰাহীটোত তেল দি দিলো। তেলখিনি গৰম হৈছেগে আৰু ইয়াতে এতিয়া মই পিঁয়াজ দিম। একদম তেল ওপৰলৈ উঠি আহিছে। এতিয়া ইয়াতে অকমান পানী দি দিওঁ। ইয়াতে পানী অকমান দি দিছো। মই দিলো কণীখিনি। এতিয়া মই লাৰি নাথাকো, ঢাকনি ঢাকি দিওঁ। অকমান গ্ৰেভি হ'বলৈ দিম। হলগে আৰু হ'বলৈ হ'ল। এতিয়া মই গৰম মছলা অকমান দি দিওঁ। বেছি লৰাই নিদিওঁ। লাহে লাহে লৰাই দিছোঁ, ভাঙি যাব। মই ইয়াত জলকীয়া নাই দিয়া দেই, বেটাই নাখাবৰ কাৰণে মই জলকীয়া নিদিলোঁ আৰু অকণমান হ'বলৈ দিছোঁ আৰু নমাই দিম। এয়া হৈ গ'ল। এতিয়া চব্জি নমাই দিওঁ আৰু। এয়া আমাৰ ৰেডি হৈ গ'ল। এয়া হ'ল আলু ভাজি, দাইলত কচু দিছোঁ আৰু এয়া পিটিকা, আৰু এয়া হ'ল পটল সৰিয়হৰ লগত বনাইছোঁ, আৰু এইটো হ'ল কণী আৰু বিলাহী। আৰু এয়া আমাৰ খানা এতিয়া ৰেডি আৰু খাব লাগে। এতিয়া ভিডিওটো কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পিছত আৰু নতুন ভিডিঅ' লৈ লগ পাম। আজিলৈ বাই বাই, থেংক ইউ।